हेलो गाइस स्वागतम जनाइছো ইনাম বাই আইবিএ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনাক দেখাম পিপিসি আধাৰ কাৰ্ড আনবক্সিং। এই পিপিসি আধাৰ কাৰ্ড অৰ্ডাৰ কৰাৰ ভিডিঅ'টো যিসকলে চোৱা নাই লিংক ডেসক্ৰিপচনত আছে, গৈ চাব পাৰে আৰু আপুনি অৰ্ডাৰ কৰিব পাৰে মাত্ৰ 50 টকাৰে। 50 টকাত আপুনি পাই যাব পাৰে প্লাষ্টিক আধাৰ কাৰ্ড, যেটো নেকি আপোনাৰ একেবাৰে সিকিউৰ থাকিব আৰু আপুনি যেটো কম্পিউটাৰৰ পৰা প্ৰিন্ট আউট কৰি হৰুকে বনোৱাই লয় হেটো একটা ডুপ্লিকেট কাগজ হয়, হেটো আপোনাৰ অৰিজিনাল ডকুমেন্টছত কাম নালাগে। সেই কাৰণে আমি আপোনাক ৰিকমেন্ড কৰিম আপুনি অৰ্ডাৰ কৰক মাত্ৰ 50 টকাৰে। আপুনি ঘৰতে বহি আপোনাৰ পোষ্ট অফিসত বাই পোষ্ট ডেলিভাৰি কৰি দেৱা হ'ব, আপুনি ঘৰতে বহি পাই যাব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু এইটোত কি আছে, ইয়াৰ ভিতৰত কি আছে আৰু আধাৰ কাৰ্ডটো কেনেকুৱা আছে আমি সকলো ডিটেইলছ চাম আনবক্সিংত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। চাওক আপুনি ফাৰ্স্ট ইন্টাৰভিউটো এনেকুৱা চাব পাৰিব। ইয়াত চাওক আমাৰ এড্ৰেছটো দিয়া আছে, ইয়াত গভৰ্ণমেণ্টৰ সিল মাৰা আছে, EMSৰ তৰফৰ পৰা আহিছে সেইকাৰণে এইটো সিল মাৰা আছে। তো আমি এইটো ওপেন কৰো। ওপেন কৰোতে আমাৰ কাগজটো এনেকুৱা থাকিব। तो চাওক ফাৰ্স্টত আমাৰ এড্ৰেছটো দিয়া আছে, অলপমান ইন্টাৰফেসটো কৰিলে তো আমাৰ আধাৰ কাৰ্ডটো ওলাই গৈছে। এতিয়া চাওক ইয়াত এটা ইন্টাৰফেস আছে, এইটো বস্তুটো আপুনি ভালকে যেতিয়া নেকি আপুনি পিপিসি কাৰ্ডটো অৰ্ডাৰ কৰিব তেতিয়া আপুনি ভালকে এইটো কপিকে ৰাখি দিব। SRN নম্বৰ এইটো দি আপোনাৰ ষ্টেটাসটো চেক কৰিব লাগিব, আপোনাৰ পিপিসি আধাৰ কাৰ্ডটো একসেপ্ট কৰিছে না ৰিজেক্ট কৰিছে, আপোনাৰ পিপিসি আধাৰ কাৰ্ডটো আহি আছে না নাহে, আপোনাৰ পেমেন্টটো ফাইলড হৈছে নে কি হৈছে, আপুনি এই SRN নম্বৰেৰে আপুনি জানিব পাৰিব। তো অলপমান তলত আহিলে আপুনি চাব পাৰিব ইয়াত আধাৰ কাৰ্ডত এইটো ফ্ৰম সাইড এইটো বেক সাইড দুটা সাইড দিয়া আছে। ইয়াত আপুনি চাব পাৰে কি ফেসিলিটি আছে, ইয়াত কিহৰ কাৰণে আমি আপোনাক ৰিকমেন্ড কৰিলো যে আপুনি পিপিসি আধাৰ কাৰ্ডটো অৰ্ডাৰ কৰক মাত্ৰ 50 টকাৰে। কাৰণ আজিকালি যদি আপুনি এই কম্পিউটাৰত যায় যদি প্ৰিন্ট আউট কৰিব বিচাৰে তেনেহলে হিয়তো আপোনাৰ পৰা 50 টকাই লয়, কিন্তু হেতু এটা ডুপ্লিকেট কাগজ হয়, হেতু আপোনাৰ অৰিজিনাল ডকুমেন্টছত কাম নালাগে। সেই কাৰণে আমি আপোনাক ৰিকমেন্ড কৰি আছো যে আপুনি এটো অৰ্ডাৰ কৰক, আপোনাৰ ফায়দা হ'ব। আপুনি ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলতে আপুনি নিজেই অৰ্ডাৰ কৰিব পাৰি আছে, কোনো অসুবিধা নাই। আপুনি অৰ্ডাৰ কৰক, এটো বহুত ফেসিলিটি দিব। যদি আপোনাৰ এই আধাৰ কাৰ্ডটো যদি বৰষুণত ভিজিও যায় তেনেহলে এটো বেয়া নহয়, এটা এটা প্লাষ্টিক হয়। এতিয়া ইয়াত QR কোড দিয়া আছে, ইয়াত আপোনাৰ এটা সৰু ফটো থাকিব, ইয়াত ডাঙৰ ফটো থাকিব, ইয়াত আপোনাৰ নাম ডেট অফ বাৰ্থ থাকিব, এড্ৰেছটো ইয়াত থাকিব। আমি আধাৰ কাৰ্ডতে চাম, এই আধাৰ কাৰ্ডত আপুনি চাব পাৰে ডাঙৰ সৰু ফটো দিয়া আছে, তলত নাম্বাৰ দিয়া আছে। এতিয়া যদি আমি বেক সাইড চাও চাওক কিনেকুৱা ধুনীয়া, বহুত সফট হয়, একেবাৰে হাতত লৈ কিনে মানে ATM ডেবিট কাৰ্ডৰ নিচিনা লাগিছে। চাওক আপুনি আৱাজটো শুনিব, একেবাৰে সফট হয়। আপুনি প্ৰিন্ট আউট কৰিলে এনেকুৱা নহয়, মানে হেতু ডুপ্লিকেটৰ নিচিনাই থাকিব, তো অৰিজিনাল কাৰ্ড হয়। এতিয়া আপোনাৰ যদি কৰবাত আধাৰ কাৰ্ড লাগে আপুনি এটো লৈ গলে আপোনাৰ একসেপ্ট কৰি ল'ব, ইহতে নকয় যে এটো ডুপ্লিকেট নহব, আপোনাৰ এটোই লৈ ল'ব। নহলে সেইকাৰণে আমি বাৰ আপোনাক ৰিকমেন্ড কৰি আছো আপুনি অৰ্ডাৰ কৰক। যদি অৰ্ডাৰ কৰিব নোৱাৰে তেনেহলে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, ভিডিঅ'টো আপুনি চাব পাৰে। আৰু আমাৰ লগত যিসকলে কন্টেক্ট কৰিব বিচাৰি আছে আমাৰ হোৱাটছআপৰ লিংক দিয়া আছে, লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপত আপুনি আহিব পাৰে। থ্যাঙ্কস ফৰ ওয়াচিং।